হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ জ্ঞান ইন আছাম চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টিত আমি অসমৰ বিভিন্ন কম্পিটিটিভ এক্সাম যেনে গ্ৰেড 3, গ্ৰেড 4 বা অসম পুলিচ বা SSCকে ধৰি বিভিন্ন ধৰণৰ পদৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। তেনেহ'লে আজিৰ এই ভিডিঅ'টিত আমি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বাছি আনিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আহিছোঁ 1 নম্বৰ কুৱেশ্যনটিলৈ। প্ৰথম বুদ্ধ মহাসভা ক'ত অনুষ্ঠিত হৈছিল? কুৱেশ্যনটো কি হ'ব? প্ৰথম বুদ্ধ মহাসভা ক'ত অনুষ্ঠিত হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ৰাজগৃহ। অপশ্যন ঘ ৰাজগৃহ। আহিছোঁ দ্বিতীয় কুৱেশ্যনটোলৈ। 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান? কুৱেশ্যনটো কি হ'ব? 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান? তলত অপশ্যন 4টা আছে। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ 360 ডাল। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 360 ডাল। আহিছোঁ নেক্সট কুৱেশ্যনটিলৈ। কুৱেশ্যনটো কি আছে? কণ দুটাৰ মাজত মহানুপুঞ্জ অৱস্থিত। কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। কণ দুটাৰ মাজত মহানুপুঞ্জ অৱস্থিত। তলত আমাৰ ইয়াতে অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ মঙল আৰু বৃহস্পতি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মঙল আৰু বৃহস্পতি। নেক্সট কুৱেশ্যনটিলৈ আহিছোঁ। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? কুৱেশ্যনটো কি হ'ব? ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াতে তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বাংগালোৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ বাংগালোৰ। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। তলৰ কোনটো দূৰত্বৰ একক নহয়? কি হ'ব? তলৰ কোনটো দূৰত্বৰ একক নহয়? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মহাজাগতিক বৰ্ষ। কি হ'ব শুদ্ধ উত্তৰটো? মহাজাগতিক বৰ্ষ। নেক্সট কুৱেশ্যনটো লৈছোঁ। হেলিৰ ধূমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল? কুৱেশ্যনটো কি হ'ব? হেলিৰ ধূমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ 1986 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 1986 চনত। নেক্সট কুৱেশ্যনটো লৈ আছোঁ। বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 21 জুন। 21 জুনত বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ পোনে পোনে পৰে। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? কি হ'ব? কুৱেশ্যনটো বহুত চিম্পুল। কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ বুধ। বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। বন্ধু বান্ধৱীসকল, কুৱেশ্যনবোৰ ভালদৰে মন কৰি চাই যাব। আমি এইবাৰ কুৱেশ্যন প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা লৈছোঁ। 2022, 2023 কুৱেশ্যন পেপাৰৰ পৰা আমি বাছি বাছি কুৱেশ্যন কেইটা উলিয়াই আনিছোঁ। এইবাৰ আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? কুৱেশ্যনটো কি হ'ব? কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ জিৰি। শুদ্ধ উত্তৰ হ'ব অপশ্যন গ জিৰি। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চাহাৰা মৰুভূমি। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক চাহাৰা মৰুভূমি। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথৰ নাম কি? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ 46 নং ৰাষ্ট্ৰীয় ঘাইপথ। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। 52 নং ৰাষ্ট্ৰীয় ঘাইপথ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদৰ নাম কি? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। 52 নং ৰাষ্ট্ৰীয় ঘাইপথ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদৰ নাম কি? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ বৈকাল হ্ৰদ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বৈকাল হ্ৰদ। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। সূৰ্যৰ ৰশ্মি পৃথিৱীত আহি পাওঁতে কিমান সময় লাগে? কি হ'ব কুৱেশ্যনটো? সূৰ্যৰ ৰশ্মি পৃথিৱীত আহি পাওঁতে কিমান সময় লাগে? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 8 মিনিট। 8 মিনিট পৃথিৱীত সূৰ্যৰ পোহৰ আহি পাওঁতে লাগে। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতুটোৱে কোন দুখন জিলাক সংযোগ কৰিছে? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ
বঙাইগাঁও আৰু গোৱালপাৰা শুদ্ধ হ'ব অপশ্যন ঘ বঙাইগাঁও আৰু গোৱালপাৰা এই দুখন জিলাক নাৰায়ণ সেতুটোৱে সংযোগ কৰি ৰাখিছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ নীৰৱ উপত্যকা ক'ত অৱস্থিত তলত অপশ্যন 4টা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ক কেৰেলা কেৰেলাত নীৰৱ উপত্যকা অৱস্থিত আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জলপ্ৰণালীটোৰ নাম কি তলত অপশ্যন 4টা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন গ পাল্ক জলপ্ৰণালী শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পাল্ক জলপ্ৰণালী